গুড মৰ্ণিং এভৰিৱান। নিশ্চয় আপোনালোক সকলোৰে ভালেই। আজিও বতৰ বহুত বেয়া। দুদিন হ'ল, কালিৰ পৰা আজিলৈকে বতৰটো ভাল নহয়, বৰষুণ দিয়ে আছে, বৰষুণৰ বতৰ। আজি তাকে মাছ কেইটামান ধৰিলোঁ। আজি মাছ ধৰি পাতত দিম, কেনেকৈ কিহত পাতত দিম তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ভিডিঅ'টো ভাল লাগিলে চাই থাকিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে ছাবস্ক্ৰাইবো কৰিব। এইটো গোটেই পথাৰত মাছ ধৰি গোটেইখন বোকা। গা ধুৱাবলৈ নিওঁ এতিয়া। গা ধুৱাগৈ বোলা। কি কৰিছে এতিয়া? গাটো ধুৱাই লওঁ, তাৰপাছত আকৌ লগ পাম আপোনালোকক। দেখিলা, মাছ পাতত দিবলৈ হালধি পাত দেখিলা ছিঙি লওঁ। এতিয়া মই এইখিনি হালধি সানি থৈছোঁ মাছখিনি। এতিয়া পাতত দিম, কেনেকৈ দিম আপোনালোকক। এইখিনি মই অথনিয়ে বাছি কৰি হালধি সানি থৈছোঁ, নহ'লে মাছবোৰ কোমল হৈ যায়, সেইকাৰণে। লগতে এইকেইটা জলকীয়া, কেঁচা জলকীয়া নাছিলে বাবে শুকান জলকীয়াকৈ দিছোঁ। জলকীয়াকেইটা এইখিলাৰ লগত দিছোঁ মচন্দৰীৰ পাত, যাতে গোন্ধটো ধুনীয়া হয়, সেইবাবে লগত দি দিছোঁ। এইকেইটা লগতে থেতেলিয়াই থোৱা নহৰু এইকেইটা আৰু মই এতিয়া দিম এইখিলা অথনি ছিঙি আনি থোৱা এইখিলা হালধিৰ পাত। গোন্ধটোৰ কাৰণে দিছোঁ ধুনীয়াকৈ। এতিয়া মই এইটো বান্ধি ল'লোঁ। এতিয়া মই এনেকৈ কেৰাহীত দি দিম। এতিয়া দি পেলাই এখন এনেকৈ ঢাকি দিছোঁ, যাতে গৰমৰ ভাপটো বাহিৰলৈ ওলাই যাব নোৱাৰে। মই আজি এনেকৈ কেৰাহীতে মাছ পাতত দিছোঁ। আপোনালোকে কেনেকৈ দিয়ে জনাবচোন। মাছ এনেকৈ দিলে খাবলৈ ভাল হয়নে নহয়। আজিহে মই প্ৰথমবাৰ কেৰাহীত এনেকৈ দি মাছ পাতত দিছোঁ।
এতিয়া এনেকৈ দি থৈ দিছোঁ। আমি অলপ সময় পিছত চামহি কেনেকুৱা হৈছে নে নাই হোৱা, কিমান সময় লাগিব। আমি 10-15 মিনিটৰ পিছত আকৌ এবাৰ চাই যাম। এতিয়া বলক। এইফালে বোলে আমাৰ টোপনি ধৰিছে। এতিয়া হাই বুলি কৈ দিয়া, এবাৰ কৈ দিয়া। টোপনি ধৰিছে? ইমান সোনকালে টোপনি ধৰিলেনে? এতিয়াও 1টা বাজিলে। নামা। এতিয়া আহিছোঁ, চাম এবাৰ আকৌ কেনেকুৱা হৈছে মাছবোৰ, কি হৈছে। গৈছোঁ ৰ'বা। এতিয়া এই পাতত দিয়া মাছখিনি হৈ গ'ল। এতিয়া আমি খুলিম, এইখিনি কেনেকুৱা হৈছে চাওঁচোন বাৰু। চাওক মাছখিনি কিমান ধুনীয়া হৈছে। চাওক এইখিনি গোন্ধটোতো বহুত ধুনীয়া আহিছে, আপোনালোকে নাপাব গোন্ধটো। সেইটো মাছখিনি এতিয়া মই যিহেতু মাছখিনি এতিয়া নাখাওঁ, সেইবাবে এতিয়া নুলিয়াওঁ মাছখিনি। মই এতিয়া আকৌ ভালকৈ থৈ দিম। আমি এতিয়া যিহেতু ভাত খালোঁ, গধূলিকৈ আমি খাম এয়া ধুনীয়াকৈ। খাবলৈ নিশ্চয় বহুত সোৱাদ লগা হ'ব। এয়া মাছখিনি আজি খাম আমি মাছৰ পাতত দিয়া মাছৰ সৈতে ভাত, গধূলিৰ সাজ। কিমান সুন্দৰ হৈছে, গোন্ধ দেখি খাওঁ খাওঁ লাগি গৈছেগৈ। এয়া